গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল মায়াখান ব্লগছ। তো মই এতিয়া ৰেডি হৈছোঁ, স্কুললৈ গৈ আছোঁ। আপোনালোকে গম পায় যে প্ৰতিখন স্কুলত গুণোৎসৱ এক্সাম চলি আছে। তো আজি আমাৰ স্কুলত হ'ব, তাৰ কাৰণে মই মেখেলা চাদৰ পিন্ধিছোঁ আৰু এতিয়া মই গৈ আছোঁ। তো কেনেকুৱা লাগিছে গাইজ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। আজি আমাৰ স্কুলত গুণোৎসৱ এক্সাম আছে। তো মই এতিয়া গৈ আছোঁ স্কুললৈ খোজকাঢ়ি, বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা। গাইজ এতিয়া মই স্কুললৈ আহি পালোঁ। গাইজ মই এতিয়া আহি পাইছোঁ আমাৰ ষ্টাফ ৰুমত। তো গাইজ এতিয়া আমাৰ গেটৰ সন্মুখত এক্সটাৰ্নেল ইভেলুৱেশ্যনৰ কাৰণে দুইজনী বাইদেউ আহি পাইছে। তো এতিয়া আমি গেটৰ সন্মুখত যাম। তো মই কমপ্লিট ভিডিঅ'খিনি দেখুৱাম আপোনালোকক, সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক আপোনালোকে। স্কুলৰ আজি এক্সটাৰ্নেল ইভেলুৱেশ্যনৰ আমাৰ দুজন বাইদেউ আহি পাইছে, গতিকে আমি তেখেতলোকে ফুলাম গামোচাৰে সমৰ্থন জনোৱাৰ কাৰণে আমাৰ শিক্ষয়িত্ৰী সাধনা দাসক মই অনুৰোধ জনাইছোঁ। আৰু যদি বাইদেউ সাধনা এছক মই অনুৰোধ জনাইছোঁ। লগতে আমাৰ মূল দুৱাৰখনৰ দুজনী কৰাৰ কাৰণে মই দুজন বাইদেউকে মই আহ্বান জনাইছোঁ। আৰু মই স্কাউট গাইডৰ ছাত্ৰ ছাত্ৰীখিনিক বাইদেউ দুজনীকে আদৰণি দিয়াৰ কাৰণে মই আহ্বান জনাইছোঁ। प्लेट सामने से तेज चलेगा, तेज चल। प्लेट ढाई मुड़ेगा, ढाई मुड़। प्लेट ढाई मुड़ेगा, ढाई मुड़। प्लेट सामने से तेज चलेगा, तेज चल। चलो स्टार्ट। प्लेट सामने से तेज चलेगा, तेज चल। উৎসৱ উপলক্ষে আমি জ্ঞানজ্যোতি নামৰ ৱাল মেগাজিন আমি প্ৰস্তুত কৰিছোঁ। গতিকে আমাৰ এক্সটাৰ্নেল ইভেলুৱেশ্যন মই অনুৰোধ জনাইছোঁ যে ইয়াৰ শুভ উন্মোচনী কৰি আমাৰ তেখেতসকলৰ এটি ভেলুৱেবল স্বাক্ষৰ আমাৰ এই ৱাল মেগাজিনখনত কৰা যায়। একেবাৰে কৰি পেলাই
জাপি ধ্যান হওক ইয়াৰ লগে লগে মই ষ্টুডেণ্টে কৰাইছোঁ তাৰমানে এইবিলাক ষ্টুডেণ্টে কৰাইছে আমি খালি গাইডতহে আছোঁ তাৰমানে বাইদেউ দুজনীক মই আৰু লগতে এইখিনিতে মই দুয়োজনীকে গছ পুলি সভাপতি এক্স সভাপতি তেখেতকো মই সহায় সহযোগিতা আগবঢ়াৰ কাৰণে পানীটো ক'ত পানীটো লাগিছিল না খালি কোনো সুইচ অফ করে রাখছিলেন कदम दल करेगा कदम दल ब्रेक वही मुड़ेगा वही ब्रेक सावधान ब्रेक ब्रेक के लिए लाइन पड़ेगा लाइन बंद জলদি কৰা এফালে ब्रेक सावधान 20 रन ब्रेक दो ब्रेक सावधान অতিথি আৰু এক্সটাৰ্নেল ইনভলভমেণ্ট হয় আমাৰ এজনী হ'ল জ্যোৎস্না কাল বাইদেউ আৰু এজনী হ'ল আমাৰ লাইলা খাতুন সন্মানীয় লাইলা খাতুন দুয়োজনকে মই পোনপ্ৰথমতে এখনকৈ ফুলাম গামোচাকে আদৰিবৰ কাৰণে আমাৰ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক অনুৰোধ জনাইছোঁ লগতে এখন জাতি আৰু এটি সৰু ভয়েৰে আদৰৰ কাৰণে মই আহ্বান জনাইছোঁ
আজি আমাৰ এই ৰেভলিউচন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছে আমাৰ বিদ্যালয়ৰ সভাপতি এছএমচি তেখেতক মই এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আমাৰ ইয়াত উপস্থিত আছে আমাৰ বিদ্যালয়ৰ গৌৰৱ, আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী, আমাৰ এলুমিনি কমিটিৰ তেখেত সভাপতি হিচাপে ৰখা হৈছে। তেখেত আমাৰ এই বিদ্যালয়ৰ উত্তৰোত্তৰ কামৰ কাৰণে সদায় লাগি আছে। গতিকে তেখেতক মই এখনি ফুলাম গামোচাৰে আদৰি লোৱাৰ কাৰণে আমাৰ বিদ্যালয়ৰ প্ৰতি অনুৰোধ জনাইছোঁ। আমাৰ এই বিদ্যালয় অঞ্চলৰ এজন বিশিষ্ট ব্যক্তি সমাজসেৱক তেখেতকো মই মুছলিমুদ্দিন মৌলানা শাহ তেখেতক মই এখনি ফুলাম গামোচাৰে আদৰৰ কাৰণে মই আহ্বান জনাইছোঁ। আমাৰ ইয়াতে উপস্থিত আছে দুজন শিক্ষক, কিন্তু তেখেত গোৱালপাৰা জিলাৰ কণ্ট্ৰেকচুৱেল শিক্ষকসকলৰ সভাপতি। আমাৰ ইয়াতে ডিউটি কৰিব আহিছে যদিও তেখেতৰ বেলেগ দুজন কিছু আছে। গতিকে তেখেতকো মই আব্দুল হাই তেখেতকো মই এখনি ফুলাম গামোচাৰে আদৰৰ কাৰণে মই আহ্বান জনাইছোঁ। আমাৰ ইয়াতে প্ৰাৰ্থনাৰ আৰম্ভ কৰাৰ কাৰণে মই ছাত্ৰ ছাত্ৰীসকলক মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। সাবধান 20 রান ব্রেক সাবধান 1 2 3 4 5 6 7 8 9 10 1 2 3 4 5 6 এতিয়া কলাইছন এতিয়া কালার হল এতিয়া ধ্যান ध्यान दें 20 रन गांधी मुद्रा के लिए सावधान। जय जय रघुपति राघव राजा रामपति सपावन सीताराम। जय जय रघुपति राघव राजा रामपति सपावन सीताराम। ईश्वर अल्लाह तेरे नाम स्वरूप संपत्ति दे भगवान। ईश्वर अल्लाह तेरे भगवान। ईश्वर अल्लाह तेरे
পূৰা মত আহিছে চাওক এতিয়া আমাৰ প্ৰেড পূৰা সমাপ্ত হৈ গ'ল সেই গাইজ আজিৰ ভিডিঅ' ইমানখিনিতে শেষ হ'ল আমাৰ এতিয়া আমাৰ এক্সাম ষ্টাৰ্ট হ'ব তাৰ কাৰণে মই গোটেইখিনি কৰি দেখুৱালোঁ আপোনালোকক তো সেইটো চাই কেনেকুৱা লাগিল গাইজ আমাৰ স্কুলৰ নিশ্চয় কমেণ্ট কৰি জনাব আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগিছে কিন্তু লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ গাইজ